যোৱাকালি অৰ্থাৎ 2 জুন তাৰিখে আমাৰ অসমৰ প্ৰতিটো চিনেমা হলতে অসমীয়া ছবি ৰঘুপতি চিনেমাখন শুভমুক্তি দিয়াৰ কথা আছিলে বা ৰিলিজ দিয়াৰ কথা আছিলে, কিন্তু কিবা এটা কাৰণত এই চিনেমাখন ৰিলিজ দিব নোৱাৰিলে। কিন্তু কিয় দিব নোৱাৰিলে এইখিনিৰ ওপৰত আপোনালোকক মই ক'ব নাযাওঁ। আচলতে আজি এই ভিডিঅ'টোৰ মূল বিষয়বস্তু হৈছে যে ৰঘুপতি চিনেমাখনৰ মূল কেৰেক্টাৰ ৰঘুপতি চৰিত্ৰত অভিনয় কৰা ৰবি শৰ্মা দাৰ এটা মানে বিশেষ দৃশ্যৰ কাৰণে এই চিনেমাখন সম্পূৰ্ণৰূপে বয়কট হ'ব লাগে, সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। কিন্তু কিয় কৰিব লাগে, এই চিনেমাখনত কি দৃশ্য আছে, কি কাৰণে এই চিনেমাখন সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে, এই সকলোখিনি আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাই থাকিব। গতিকে আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাব। চাওক, কথাটো এনেকুৱা ধৰণৰ যে ৰঘুপতি চিনেমাখনৰ ৰঘুপতি নামটোৱে হৈছে ৰামচন্দ্ৰ আন এটা নাম। ট্ৰেইলাৰটো দেখা পোৱা মতে যে ৰবি শৰ্মাই ৰামচন্দ্ৰৰ নাম লৈ পিনে সি মুছলিম সম্প্ৰদায়ৰ মানুহৰ সাজ পোছাকৰ লগতে টুপিটো পৰিধান কৰা দেখা পোৱা গৈছিলে। এইটো কাৰণেই এই চিনেমাখন বয়কট হ'ব লাগে। চাওক, কথাটো এনেকুৱা ধৰণৰ যে ৰামে কেতিয়াও মুছলমান সম্প্ৰদায়ৰ সাজ পোছাক পৰিধান কৰা নাছিলে, টুপি পৰিধান কৰা নাছিলে। এইটো কেতিয়াও হ'ব নোৱাৰে। হিন্দু মানুহে কেতিয়াও মুছলমান মানুহৰ সাজ পোছাক পৰিধান কৰিব নোৱাৰে। সেইটো কাৰণে এই চিনেমাখন সম্পূৰ্ণৰূপে বয়কট হ'ব লাগে। আচলতে এই বয়কট হোৱা কথাটো মই কৈ আছোঁ বুলি ভাবিছে। একচুৱেলি মই বয়কট হ'ব লাগে বুলি মোৰ ফালৰ পৰা কোৱা নাই। যিসকল হিন্দুবাদী, ময়ো হিন্দু হয়, মই কোৱা নাই কথাটো, কিন্তু যিসকল হিন্দুবাদী সংগঠন আছে সেইসকলে কৈ আছে যে এই চিনেমাখন এইটো কাৰণেই বয়কট হ'ব লাগে। এতিয়া আচল কথাটো হৈছে যে চিনেমাখন হৈছে এখন সম্পূৰ্ণ কাল্পনিক, আমাৰ সম্পূৰ্ণ ধৰ্মীয় অনুষ্ঠানসমূহ বা ধৰ্মীয় বিষয়বস্তুখিনি সম্পূৰ্ণ বাস্তৱ। গতিকে বাস্তৱৰ লগত কাল্পনিক কেতিয়াও মিলাব নোৱাৰে। আৰু এই চিনেমাখনে উৰি যোৱাও দেখায়। চিনেমাখনে বহুত কিবা কিবি দেখাব পাৰে। চিনেমাখনে কিছুমান ভয়ংকৰ বহুত কিবা কিবি, এখন দেশ জ্বলি যোৱা, এখন গাড়ী জ্বলি যোৱা, বহুত কিছুমান যিবিলাক আমি কল্পনা কৰিব নোৱাৰোঁ সেনেকুৱাসমূহ দৃশ্য দেখা পোৱা যায়। কিন্তু এইটো এটা মোৰ মতে সাধাৰণ দৃশ্য। আৰু এই চিনেমাখনত ৰামচন্দ্ৰৰ নামহে লোৱা গৈছে, কিন্তু ডাইৰেক্ট ৰামটো হৈ যোৱা নাই, সি ৰাম অৱতাৰ লোৱা নাই, সি এজন পুলিচ বিষয়া হৈছে চিনেমাখনৰ ট্ৰেইলাৰটোৰ মতে, সিটো ৰামৰ অৱতাৰ লোৱা নাছিলে। আৰু এটা কথা যে তেনেকৈ চাবলৈ গ'লে বলিউডৰ চিনেমা বজৰংগী ভাইজান, যিখন চিনেমাত বজৰংগী হৈছে সম্পূৰ্ণ হিন্দু হনুমানক কোৱা হয়, ঠিক তেনেকৈ ভাইজানটোতো সম্পূৰ্ণ মুছলমান সম্প্ৰদায়ৰ এটা নাম বা এটা শব্দ, দুইটা মিক্স কৰি এখন চিনেমা বনোৱা হৈছিলে যে বজৰংগী ভাইজান দুইটা মিক্স কৰি এটা মিলন যাতে হ'ব পাৰে, সেইটো কাৰণে তাৰ ওপৰত চিনেমা বনাইছিলে। তাকতো বয়কট কৰা নাছিলে। এইটোৰ ওপৰত কিয় আমি বয়কট, নে ধৰ্মক বনোৱা হৈছিল নেকি সমাজ এখন ধ্বংস কৰিবৰ কাৰণে, সমাজ এখন ভাগ কৰিবৰ কাৰণে? এইটো কৰা নাছিলে নহয়। বাইবেল হওক, ভাগৱত হওক, গীতা হওক, ক'তোৱে কোৱা নাছিলে যে কোনো এজন মানুহক, কোনো এখন সমাজত কেতিয়াও এটা ধৰ্মই ভাগ কৰিব নোৱাৰে, নে কোৱা লিখা আছে? এনেকুৱা কোৱাখিনি বেলেগ কথা আছিলে বয়কট কৰিবলৈ। চিনেমাখনে বোলে সম্পূৰ্ণৰূপে হিন্দু ধৰ্মটো অপমান কৰিছে, সেইটো কাৰণে চিনেমাখন সম্পূৰ্ণৰূপে বয়কট হ'ব লাগে, এইটো কোৱাখিনি বেলেগ কথা আছিলে। চিনেমা এখনত কোনোবা এজনে সাজ পোছাক পৰিধান কৰাৰ কাৰণে চিনেমাখন বয়কট কৰিব লাগে কৈ থকা কিসকলক কৈছোঁ, যদি সঁচাকৈ চিনেমাখন বয়কট কৰিব লাগে, তাৰ আগতে আপোনালোকে এটা কাম কৰক। যিসকল মুছলমান সম্প্ৰদায়ৰ লোক আছে নাইবা যিসকল বেলেগ সম্প্ৰদায়ৰ লোক আছে, তেওঁলোকক ইয়াৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা কৰক, তেওঁলোকক মাৰি পেলাওক, তেওঁলোকক সম্পূৰ্ণৰূপে আমাৰ হিন্দু দেশখনৰ পৰা ধ্বংস কৰি পেলাওক। তাৰপিছত যদি কোনোবা এজনে সনাতন ধৰ্মীয় লোকে মুছলিম ধৰ্মৰ লোকৰ সাজ পোছাক পৰিধান কৰিছে নাইবা মুছলিম ধৰ্মৰ সম্প্ৰদায়ৰ লোকৰ ধৰ্ম নীতি আদৰ্শখিনি এখন চিনেমাত দেখা পোৱা গৈছে, তেনেহ'লে সেই চিনেমাখন বয়কট কৰিবলৈ চেষ্টা কৰক। তাৰ আগত কৰিবলৈ চেষ্টা কৰাটো মূৰ্খামি নহয় নে? নিজৰ মাজতে খোৱা কামোৰা কৰি আমি কি লাভ? চাওক, কথাটো এনেকুৱা ধৰণৰ, সেই ৰঘুপতি চিনেমাখনত সম্পূৰ্ণ সৰহসংখ্যক মানুহেই হিন্দু মানুহে কাম কৰি আছে, জানেনে আপোনালোকে? সেই হিন্দু মানুহখিনিতো একে মানুহেই আমাৰ। তাৰ মাজতে যদি আমি খোৱা কামোৰা কৰোঁ, এখন চিনেমা ওপৰলৈ উঠি যোৱাত, যদি আমি এটা ইণ্ডাষ্ট্ৰিয়েল ওপৰলৈ উঠি যোৱাত আমি যদি তাক ধ্বংস কৰিবলৈ চেষ্টা কৰোঁ, তেনেহ'লে আমি নিজকে ধ্বংস কৰা নহ'বনে বাৰু? এইটো এটা সাধাৰণ কথা। আৰু এটা কথা ক'বলৈ যাব লাগিব, কোনো এটা ধৰ্মই আন এটা ধৰ্মক যে বিভাজন কৰিব পাৰি, আঁতৰাব পাৰি, এইটোতো কোৱা নাই। আমাৰ কিছুমান হিন্দু মানুহে দেখা পোৱা যায়, ৰিয়েলি বাস্তৱত দেখা পোৱা যায় যে মুছলিম সম্প্ৰদায়ৰ মানুহৰ ড্ৰেছ পোছাক পিন্ধিছে, মুছলিম সম্প্ৰদায়ৰ মানুহৰ টুপিটো পিন্ধে, ঈদত যোৱা দেখা পোৱা যায়। তেনেহ'লে ইহঁতসকলক বহিষ্কাৰ কৰক ঘৰৰ ভিতৰত সোমাবলৈ, বা গাঁৱৰ হিন্দু সমাজত সিহঁতক থাকিবলৈ নিদিব, তেওঁলোকক বহিষ্কাৰ কৰক। এইটো কৰিব পৰা নাই কিয়? এখন চিনেমা ইমান কষ্ট কৰি, ইমান লাখ টকা খৰচ কৰাৰ পিছত, কোটি টকা খৰচ কৰাৰ পিছত যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে কৰিব বিচাৰে, এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰে, তেনেহ'লে কেনেকুৱা হ'ব আপোনালোকে নিজেই ভাবক। এইখিনি কথা কওঁতে কিছুমান হয়তো বহুতে মোক প্ৰশ্ন কৰিব, নাইবা ঘৰত আহিও মোক ক'বহি পাৰে যে তই এজন হিন্দু মানুহ হৈ কিয় মুছলমান ফালে কথা কৈছ, মুছলমানক ছাপোৰ্ট কৰি কথা কৈছ? এইটো সম্পূৰ্ণ বিৰোধী, কাৰণ মই কোনো মুছলমান সম্প্ৰদায়ক লৈ কথা কোৱা নাই। মই জাষ্ট কথা কৈছোঁ চিনেমাখনক লৈ,
যিটো সঁচা যিটো ৰিয়েল সেইটো কথাৰ ওপৰতহে মই কথাখিনি কৈছোঁ। চাওক আপোনালোকে মই কেতিয়াও বিভাজন হোৱাটো নিবিচাৰোঁ। হয়তো মুছলিম মানুহ এজনে যদি অসমীয়া বা হিন্দু মানুহ এজনক অপমান কৰে তাতো মই কথা ক'ম, যদি মুছলিম মানুহ এজনক হিন্দু মানুহ এজনক অপমান কৰে তাতো ক'বলগীয়া কথা আছে। কাৰণ মই কোনো সম্প্ৰদায় বা কোনো ধৰ্মক লৈ কথা কোৱা নাই, মই এজন মানুহ, মানৱীয় ধৰ্মক লৈ মই কথাখিনি কৈছোঁ। বয়কট যিসকলে কৰিব বিচাৰিছে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে এনেকুৱা ধৰণৰ কথাবোৰ কৰি এটা বিশৃংখল পৰিৱেশ সৃষ্টি নকৰিব, মানুহৰ মাজত অকামিলা কৰিবলৈ চেষ্টা নকৰিব। আৰে মানুহ ভাই, ইহঁত সম্প্ৰদায় এইবিলাক কৰি লাভ নাই নহয়। চিনেমা এখনত কোনোবা এজনে হিন্দু নাম লৈ পিনে মুছলমান সম্প্ৰদায়ৰ সাজ পোছাক পিন্ধিছে, এইটো লৈ সাধাৰণ কথা। যদিহে মুছলমান মানুহে কেৰেক্টাৰটো কৈ পিনে হিন্দু মানুহক বা হিন্দু ধৰ্মটোক অপমান কৰিছে তেতিয়াতো বেলেগ কথা আছিলে। ইমানখিনি ক'বলগীয়া কথা আছিলে আৰু বহুত কিবা কিবি কথা ক'বলগীয়া আছিলে, কিন্তু নকওঁ। ইমানখিনি ক'বলগীয়া আছিলে। ধন্যবাদ।